জন্মৰ পূৰণ নহ'ব কাবেৰী কোন অ পিতা নহয় কাবেৰী আজি মই তোৰ ওচৰলৈ পিতা হৈ অহা নাই আহিছো মহাৰাজ হৰিশ্চন্দ্ৰৰ প্ৰধানমন্ত্ৰী হৈ সুধিছো তাৰ উত্তৰ দে অ কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই তেওঁ আকৌ ইয়াত কিয় থাকিব তেওঁতো আছে বন্দী আছিল সঁচা কিন্তু কাবেৰী ৰাতি সি কাৰাগাৰ ভাঙি পলায়ন কৰিলে অ কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই নাই তেওঁ ইয়ালৈ অহা নাই বিশ্বাস কৰে নে নকৰে সেইটো আপোনাৰ কথা তাকেহে ক'ব পাৰোঁ সাৱধান কাবেৰী ৰাজত্বহীন আশ্ৰয় দি নিজৰ বিপদ চপাই নলবি যদি কেতিয়াবা জানিব পাৰো সমৰ সিংহ ইয়াত থকাটো সঁচা তোক কন্যা বুলি মই ক্ষমা নকৰিম কি কৰিবা আৰু শুনা পিতা তেওঁ যদি কেতিয়াবা মোৰ সন্মুখলৈ আহে মই তেওঁক খুদাটোৰ বাঘৰ হাতত তুলি দিম তথাপিতো তোমাৰ হাতত কেতিয়াও অৰ্পণ নকৰোঁ স্বামী ভক্তিয়ে কি ধৰ্মৰ বিৰত উঠি তাণ্ডৱ নৃত্য নাচিব দাসত কি অপৰিত স্নেহক চেপানি ধৰি ৰাখিব পাৰিব পিতা কাবেৰী মই তৰ্ক কৰিবলৈ অহা নাই চব জ্ঞানেৰে দাসত্ব স্বীকাৰ কৰিছো তেতিয়া দাসত্বই মোৰ ধৰ্ম আপোনাৰ ধৰ্ম যদি দাসত্ব হয় তেন্তে মোৰ ধৰ্ম হৈছে স্বামী চাকদা ৰক্ষা কৰাৰ স্বামীৰ ধৰ্ম হৈছে দাসত্ব সেই কথা তই কিয় পাহৰি গৈছ তেওঁ দাসে হওক হ'লেও তেওঁ মোৰ স্বামী তোৰ স্বামী যদি সদাচাৰী হয় জগতে পৰিহৰা দিলেও স্ত্ৰী দিব মাত্ৰ পূজা তাৰমানে তুমি মোক ধৰ্ম শিকাবলৈ আহিছা সেই শব্দ পাঠ কৰি যেতিয়া তুমি মোক সম্প্ৰদায় কৰি নিছিলা তেতিয়া কি কৈছিলা এই কেৱল মুখৰহে কথা আছিল নেকি পিতা সেই আয়ুতে চিহ্ন পিন্ধাই দিছিলা তাতেতো লিখা আছিল পতিক মৰম কৰোঁ বুলি আৰু আজি তুমি মোক এই কৰোঁ বিৰুদ্ধে অত্যাচাৰ কৰিবলৈ আহিছা আহিছো কাৰণ তোৰ স্বামী ৰাজদ্ৰোহী ৰজা হয়তো কোনো জন্ম গ্ৰহণ কৰা নাই ভক্তি আছে সি ৰজা হোৱাৰ যোগ্য ইমান স্পৰ্ধাটোৰ এনে কন্যা সংসাৰত জীয়াই থকা তই এনেদৰে হাতত অস্ত্ৰ লৈ পিতা কন্যাই কিয় মংগল কৰিছে গোচৰা অমৰ সিংহ আজি তই মোৰ হাততে বন্দী হবি নিশ্চয় ইমান সহজ নহয় বন্ধু ৰাজদ্ৰোহৰ অপৰাধ প্ৰজাক উত্তেজিত কৰি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰাৰ অপৰাধত চক্ৰান্ত কৰি অযোধ্যাৰ ৰাজসিংহাসন অভিলাষ কৰাৰ অপৰাধত আপোনাৰ কন্যাত উচ্চাকাংক্ষা বৰ্ণন্তি হয় পাৰে যদি আপোনাৰ কন্যাক বুজাওক নতু নিজৰ ভাগ্যটো ঠিক কৰি দি বিৰক্ত নকৰি মিছা কথা সঁচা কথা কথা কৈ যি পুৰুষে দম্ভ কৰে সি প্ৰকৃততে ভীৰু কাপুৰু অপদাৰ্থ আপোনাৰ কন্যাক লাগে মই স্বামী হৈ অতি অনুমান পূৰ্ণ কৰাটো কি মোৰ অপৰাধ অপৰাধ আৰু সেই অপৰাধতেই তই বন্দী হ'ব লাগিব বন্দী কৰে ৰাজদ্ৰোহী বন্দী কৰি মিথ্যা বন্দী মোৰ পক্ষলৈ আহি মোকে হত্যা কৰিবলৈ লৈছে কোনে কাক বন্দী কৰে কাবেৰী কোনে কাক বন্দী কৰে তুমি তুমি
ও
What?
হইবা বড় আনন্দের সংবাদ আজ হইতে মোট্টান নাওয়ারি সংসাৰৰ সত্যি সমস্যা ধন্য ধন্য হইবা উপযুক্ত পত্নী মোৰ কিন্তু হইবা আমি এতিয়াই এই ৰাজপ্ৰসাদ আৰু এই ৰাজভৰণ ত্যাগ কৰি এই স্থান পৰিত্যাগ কৰি গুচি যাব লাগিব হইবা নহ'লে যে মোৰ প্ৰতিজ্ঞা নৰব হইবা মহারাজ মৃত্যুঞ্জয়ের মুখে শুনিল দুঃসংবাদ আপনার অপরাধ কি মহারাজ আগে কওক ৰিপুঞ্জয়ে সাক্ষী ৰিপুঞ্জয়ে যি কৈছে সেয়া সকলো সত্য মন্ত্ৰী মই এই মুহূর্ততে করিম বন্ধন প্ৰতিজ্ঞা পালন কৰাটো সত্যৰ প্ৰধান কৰ্তব্য নাই তাত অকণো ঋষি বিশ্বামিত্ৰ বিদায় বেলা এটি মাত্ৰ অনুৰোধ কৰোঁ আপোনাক ভগবান তোমার একটি বিচিত্র বিধান বিদায়ৰ বেলাত অৱধি এটিবাটি ত্যাগী মনুষ্য পলমৰ কাটি আমাৰ স্বামী আৰু শ্ৰেষ্ঠদেৱৰ সময়ত কৰিব বন্ধুত্ব এই আপোনাৰ চৰণত বন্ধু মুক্তি দিব পৰাৰ ক্ষমতা মোৰ নাই ক্ষমতা আছে একমাত্ৰ ৰজাৰহে মই যে ৰজা নহয় মন্ত্ৰীবৰ বিচাৰ কৰাৰ ক্ষমতা মোৰ নাই মন্ত্ৰী এই ক্ষমতা আছে বৰ্তমান মহৰ্ষি ঈশ্বৰে বিশ্বামিত্ৰ
মোৰ নাহি ৰহিমাৰ পৰিৱৰ্তে মোকেই আপুনি হাকুটি ভস্ম তুমি মোৰ মন্ত্ৰী হৈ থাকিব লাগিব নতহিৰে কৰিম পালন এবে আমি মাগিছো বিদায় Hola, papá. Hola, pasa. Chao, mami. Biday, জীবন। বিদায়। মোৰ ভুল হৈছিল তপোধন মন্ত্ৰীদেৱ আপুনি ৰাজভঁৰালৰ পৰা দানৰ দক্ষিণা হিচাপে মুনিবৰৰ হাতত অৰ্পণ কৰক হৰিচন্দ্ৰ ৰাজভঁৰালৰ পৰা সপ্তমুখী স্বৰ্ণ মুদ্ৰাৰে মোক তুমি দানৰ দক্ষিণা দিবা হয় তপোধন হৰিচন্দ্ৰ সেই ৰাজভঁৰাল আৰু সত্য কথা মহয় মোৰ ভুল পাইছিল মোক আপুনি এমাহৰ সময় দিয়ক এমাহৰ ভিতৰত মই আপোনাক সপ্তকোটি স্বৰ্ণ মুদ্ৰা আনি দানৰ দক্ষিণা হিচাপে অৰ্পণ কৰিম আৰু য'ত মই এমাহৰ সময় দিলোঁ এই এমাহৰ পাছত মই দানৰ দক্ষিণা পাওঁ তেন্তে মই অহংকে কৰিম এয়ে হ'ব তপোধন এবে আমি মাগিছো বিদায় বলা সত্য অল বাচন তপোধন উত্তৰ আরে পত্নীর কাজ রাজরঙ্গ কারো নাই অধিকার
কৰিছিলোঁ জনক খোজ দিয়ক কৰ্তব্য পথত খোজ দিয়ক মহাৰাজ কৰ্তব্য পথত সেয়ে হ'ব মন্ত্ৰীবৰ সেইটো বুধন শাস্ত্ৰই কৈছে বৰ্জিতজন সদায় সীমাৰ বাহিৰত অৱস্থান কৰাটোৱেই শ্ৰেয় গতিকে পত্নী পুত্ৰ সমন্বিতে ৰাজ্যৰ বাহিৰত কাশী ধামতে আমি কৰিম নিবাস যথা সময়ত এই স্থানতে আমাৰ হ'ব দেখা বিদায় মন্ত্ৰীবৰ বিদায় হে অযোধ্যাবাসী বিদায় হে অযোধ্যাবাসী বিদায় হে অযোধ্যাবাসী বিদায় Tata,
হৰিশ্চন্দ্ৰৰ পুণ্যতাই আজি তিলুক্ত পাইছে। সত্যবাদী ধৰ্মপৰায়ণ হৰিশ্চন্দ্ৰ নাই আৰু স্থান মধ্যলোকত। ধৰ্মৰাজ অনতি পলমে তুমি সেই মহাত্মাক সৰ্বপুণ্য জনাৰ ব্যৱস্থা পৃথিৱীৰ অমূল্য মহান পুৰুষ তেওঁদৰে মহাত্মাৰ বৰষত এই স্বৰ্গৰ জেউতি অতিকৈ চলিব। যদি আপুনি কৰে আনি তেন্তে স্বৰ্গীয় ৰথ অতিলম্বে গতি কৰি তেওঁক লৈ আহিলেই ধৰ্মৰাজ মধ্যলোকত হৰিশ্চন্দ্ৰৰ কৰ্তব্য এতিয়াও বাকী আৰু আমাৰ অশেষ কৰ্ম এতিয়াও বাকী ৰৈছে। প্ৰথমে কৰিব লাগিব হৰিশ্চন্দ্ৰৰ ধৰ্ম পৰীক্ষা, ৰাখিব লাগিব কীৰ্তি যুগ যুগান্তৰে সেই মহাত্মা। শুনা ধৰ্মৰাজ, বিশ্বামিত্ৰক দিব লগা দানৰ দক্ষিণা এতিয়াও পৰিশোধ কৰিব পৰা নাই অযোধ্যা ৰাজনে। দক্ষিণাৰ চিন্তাত ৰজা এমাহ সময় লৈ কাশীধামে গমন কৰিছিল অযোধ্যা ৰাজন। আৰু পূৰ্ণ হোৱাৰ লগে লগে বিশ্বামিত্ৰ উপস্থিত হ'ব কাশীধামত। সেয়েহে ধৰ্মৰাজ, আমিও স্বপ্নবেগেৰে কাশীধামে গতি কৰি ৰাজা হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পুত্ৰ পত্নী দুয়োকে কিনি ল'ম। পৰীক্ষা হ'ব দেৱৰাজ। এনে পৰীক্ষা আজিলৈকে আমি কাকো কৰা নাই দেৱৰাজ, কিন্তু মই নিশ্চিত যে ইয়াতকৈও জটিল পৰীক্ষা ৰজা হৰিশ্চন্দ্ৰই নিজ ধৰ্মক ধৰি ৰাখিব। ধৰ্মৰাজ দেৱৰাজ অধিক দক্ষ হ'লে মুখ্য স্বৰ্ণ হয় দ্বিতীয় উৎসৱ। আৰু সেইদৰে সত্যবাদী নিষ্পাপসকলৰো নানা বিধিৰ মাজেদিয়ে প্ৰকাশ পায় পুণ্য আৰু সত্যৰ জেউতি। আৰু মোৰ বিশ্বাস সেই মহাত্মাৰ ধৰ্ম কৰ্মেৰে মহিমা বৰ্ণিত হ'ব পৰাশৰ। সেয়েহে ধৰ্মৰাজ, আমাৰ আছে কৰ্তব্য
We're
এটা তই রে পড়েছ এই কন্টেক্ট দে কথা বিরোধী ছিল আর মহটো মুরালে ভোক লাগিছে পুৱাৰ পৰা একো খোৱা নাই ভাত আনিলে নাই এৰো এই অসুপা মানুহৰ আগত তেনেকুৱা মোক নকবিচোন কিয় কিয় এখন কিয় এখন হা ঐ তুমি কেলৈ কৈছ খায়ো মোৰ শুনি নাই এই মইতো কথা এটা কওঁ নহ'লে মোক আকৌ খং নকৰিবি আকৌ কওকচোন কি কয় মানে আমাৰ ৰজা এই বিশ্বামিত্ৰৰ নিৰ্বাচন দিলে নহয় এই দক্ষিণা আদায় দিব নোৱাৰাৰ কাৰণে সেইবাবে মই মানে কি নকয় কিয় কওক আনিছে এই তই যে গোটাই থৈছিলি কি কি এই চৰম কিবা কি কি কৈছ এতিয়া মই লৈ কি খালে 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 অ ল'ৰা ছোৱালী কেইটাহে আপুনি মৰাৰ পাছত মই এইকেইটা চাম বুলি লুকুৱাই থৈছিলো আপুনি এইকেইটা কি কৰে দিয়ক দিয়ক কি কৰে দিয়ক আপুনি কৈছো নহয় এই কাকো তুমি কি ক'লা মই মৰাৰ পাছত এই নহয় আপুনি মই ল'ৰা ছোৱালীকেইটা আনি একেলগে খাম বুলি মই গোটাই থৈছিলো মই তেনেদৰে ক'বা আকৌ দিয়ক কৈছো নহয় দিয়ক এই ৰজা মই ৰজাক তেনে তেনে এই ৰীতিৰ পৰা মোকলাই আনিব লাগিব নিদিব দেই আপুনি এইকেইটা নিদিব দেই মই মোৰ অকল পুলিচটো নহয় নহয় মোৰ ল'ৰা ছোৱালীকেইটা কান্দি হ'ব মই আছো নহয় সেইকেইটা খালি ৰজা বিচাৰি যাওঁ ল'ৰা ছোৱালীকেইটা চাবলৈ
ৰাজত্বৰ বিচাৰ কৰিব লাগে ৰাজত্বৰ বিচাৰ এই কথা মই একো বুজিব পৰা মণিবৰ ৰাজখাতা সময় সিংহাৰ সেনাপতি বিভক্ত বন্দী হৈ আছে অযোধ্যাৰ লৌহকাৰে অপৰাধ ৰাজ গতিকে তেওঁলোকৰ উচিত বিচাৰ কৰিব লাগে মোৰ পাতি কৰোঁ আৰু মণিবৰ বিশ্বামিত্ৰ এই ঋতুপোষণ মই হৰিচন্দ্ৰৰ প্ৰজা আৰু তেওঁৰ ৰাজ্যতে পূজা পাতল কৰি মই জীৱন নিৰ্বাহ কৰোঁ গতিকে এই দক্ষিণা লোৱা আৰু ৰজাক মুক্ত কৰি দিয়া আৰু হৰিচন্দ্ৰ দক্ষিণাভিত মুক্ত কৰি দিবি
দেৱব্ৰত আৰু তুমি মই ৰাজ্যলৈ ৰাজভাত সমৰ্থন কৰে ৰাজত্বৰ পৰামত জয় মন্দিৰ মন্দিৰ কন্যা কাবেৰী মোৰ পত্নী মোৰ পত্নীক লাগে ৰাজৰাণী ভোজ্য আৰু এই নপৰা মন্ত্ৰীৰে কাবেৰী আপোনাৰ কন্যা নহয় মুনিবৰ কন্যাৰ প্ৰেতাত্মা নাথুন্তাই সন্দেহ মই তোমাক মই দিছো বিশ্বাস কাৰণ সমাধান বিচাৰ তুমি কৰিব দ্বাৰা মোৰ অভিলাষ মহান এই অযোধ্যাৰ ভাল চিন্তাপদ হস্তগত কৰে মোৰ পত্নীক ৰাজৰাণী মৰ্যাদাৰে অভিজ্ঞ আৰু তোমাৰ অভিলাষ মধুৰ অযোধ্যাৰ প্ৰধান সেনাপতি পদত অধিষ্ঠিত হোৱা একো নাই স্থিৰ ৰাখা মোৰ ৰাজ্য আজি অন্তে হোৱাৰ দৰে অযোধ্যাৰ এই ৰাজপ্ৰভু হৰিণ প্ৰদান আৰু তুমি অযোধ্যাৰ প্ৰধান সেনাপতি কিন্তু শুনা দেখি মণিসকলক সময়ত যথোচিত সন্মান দিব লাগে আপোনাৰ বাবে হেৰো গত মনিবৰ আজি সন্তে অযোধ্যাৰ ৰাজা তুমি অযোধ্যাৰ মনিবৰ তুমি সাৰৰ ৰাজ্য কৰিব সক্ষম এতিয়া মই বিদায় কৰিছো ভাল মনিবৰ তোমাৰ দায়িত্ব তুমি নিষ্ঠাৰে কৰিব পাৰা সত্যৰ সন্তান ব্যৱহাৰ তেতিয়াই জীয়াই কৰিব তোমাৰ দায়িত্ব এটা শুনা মোৰ প্ৰথম আৰু পছন্দ
রাজ্য ছোট করে করলেন বলার তার পরাতে লম্বায় এই মুহূর্তে বিশ্বমিত্র সময় অগ্নি চালু করে ধ্বংস করা সদাইব পালন মোরে জীবনের পর বহুত তেজনীয় জীব দেখি বিশ্বমিত্র
এই দেশতে যাম মানুহ দেখিছিলানে দেখিছি অলপ আগতে অট্টাহাস্যটো এই ঠাইৰ পৰা আঁতৰি গ'ল সেইজন কোন এই যে মোৰ স্বামী মগজুৰ কিবা বিকৃতি ঘটিছে তেওঁক মই সদায় ইয়াতে এই আহাৰ দিবলৈ আহোঁ পিছে তোমালোকনো কোন আমি বৰ্তমান এই কাশী থামতে বাস কৰোঁ আজি 3 দিন ধৰি আহাৰ খাবলৈ নাপায় শৰীৰ একেবাৰে অৱস হৈ পৰিছে পাছৰ উঠি খাবলৈ নাপায় টোপনি অচেতন হৈ পৰিছে তাত কৈছে মই জাতক জন্মত যদি ঘৃণা নকৰা এই আহাৰখিনি খাব পাৰা মইতো ঘূৰাই দিওঁ মই এই আহাৰখিনি তোমালোকক দিলোঁ মই আৰু ঘূৰাই দিওঁ দুয়ো মিলি খাবা মই আছোঁ আপনি সে কি
এগৰাকী বামুণ তিৰোতাই তেওঁৰ স্বামীৰ কাৰণে আনিছিল আৰু স্বামীক লগ নাপাই আমাকে দি গ'ল আৰু ক'লে যদি গ্ৰহণযোগ্য নহয় অন্য কাৰোবাক প্ৰদান কৰিব। নহ'লে মোৰ ভোকতে প্ৰাণ যায়। কি কৰা যায় শিক্ষাৰে বিমুখ কৰাটো মহাপাপ হ'ব।
নিরুপায় আজিৰে বাবে মই আপোনাৰ ডাঙৰ নদীনা No.